নমস্কাৰ আমাৰ নতুন এটা ইউটিউব ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি কোন কোন যাই আছে আপোনাক দেখাই আছো আৰু কি গাড়ীত যাই আছে দেখাই আছো ক'ত যাই আছে আপোনাক ছাৰ ক'ত যাই আছে গ্ৰাছলেণ্ড আছে কজিটো লাগে মোক অলপমান মেঘালয় চাইডত দেখি আছে এই বগামাটিৰ কাষত দেখি আছে গোটেই মুখ দীপে ভালকে কৈ আছে দীপ ক'ত যাবি আমি বগামাটিত যাম বগামাটি আৰু যাবি কি সিটো লাগে আৰু আমাৰ ড্ৰাইভাৰ বাবা এইটো তাৰপিছত আৰু এইটো আমাৰ 3 বছৰৰ মূৰত তাৰমানে আমি লৈ আহা এইটো আমাৰ ছাৰ আৰু আজিৰ মাষ্টাৰ বাবুটো ইয়াতে আছে আমাৰ মেইন কোনি মই দেখাই নাছিলো সবে ইয়াত ফটো উঠি আছে ফটো উঠি ইয়াৰ পৰাই আমাৰ ব্লগ ষ্টাৰ্ট কৰিলো ব্লগ সো ইয়াৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিলো কিন্তু আমাৰ এই অসমীয়া বিহুৰ কাৰণে সবে একেলগে ইয়াৰ পৰা এতিয়া ষ্টাৰ্ট কৰিলো যাওঁ ব্লগ সো আমি আহি গেটৰ পৰা আহি আছো এতিয়া বৰ্তমান আহি পালো আমি মাধৱ মন্দিৰ গোটেই মহা মাধৱ মন্দিৰতে সেৱা কৰি লওঁ দেৱ লৈ লওঁ আমি আমাৰ লং ড্ৰাইভটো আমাৰ আমি যাত্ৰাটো যাতে শুভ হয় সেয়াটো কৰোঁ আৰু সেয়াটো কৰি আৰু যাই থাকোঁ মাধৱ মন্দিৰত গৈ আছো চব চাৰো চাইডে দোকান পোহৰ লাগিছে মানে মেলা চ' আহি পালোঁ মন্দিৰ চ' পোৱাৰ কাৰণে কি কৰোঁ ইয়াত মাধৱ মন্দিৰ হৰগিৰি মাধৱ মন্দিৰ চ' ইয়াৰ পৰা সেৱাটো কৰোঁ নাযাওঁ ওপৰত কাৰণ আমাৰ যাত্ৰা বহুত দূৰত লাগি আছে এতিয়া এই মন্দিৰৰ সন্মুখত এখন হোটেল আছে এইখন হোটেল আপোনালোকে দি পাৰি ৰখি আছে হোটেল কি খাবি সঞ্জীৱ তুমি কি খাবা অকল চিঙিৰা পিঁয়াজ আৰু তুমি মই অকল চাহ খাম খালি চাহ ময়ো খাম আৰু তুমি চাহ ঠাণ্ডা ৰুটি নেকি এইখন আৰু চব্জিটো ভালনে যোৱাকালি চব্জি যিয়ে কি নহওক পাঁচে যি তই গীত তুমি কি খাবা মই মানে মই মতো মোচা লাগিব মতো বদলো এতিয়া মানে কি চাহ কাপ খাম জাষ্ট খাই পেলাই ওলাই যাই আছো আৰু তাৰমানে দূৰ আছে না বহুত বন্ধুসকল এতিয়া আমি গৈ আছো So guys, আমি আহি পালো এতিয়া গুৰেশ্বৰৰ আগত যাই আছো আমি পাম বগামাটি হাঁহিছে পিছত দেখি আগত দেখি দেৱ এইটো সঞ্জীৱ চ' যাই আছো এতিয়া বলক এই ৰবক ট্ৰেইনখন যাই ল'ব দেও তাৰপিছত যাওঁ গ'ল এতিয়া যাওঁ চ' আমি অলপ আহি পালো কি ছাৰ আহি পালো আজি দেখা দেখি নাই মানুহটো আমি আহি পালো এতিয়া গুৰেশ্বৰ আহি পালো গুৰেশ্বৰ অলপমান ৰেষ্ট লৈছো কাৰণ ইমান উঠিম গাড়ী আমাৰ বিশেষ অতিথি 3 বছৰৰ মূৰত অহা তপন বৈশ্য আমাৰ ৰাহুল চশমা চ' এতিয়া তাৰ পৰা ওলালো বেহাৰ ফুলৰ মাজে মাজে ধুনীয়া পৰিৱেশ তাৰে মাজে মাজে গৈ আছো এতিয়া আমি বগামাটি এইটো দিবাকৰ আমাৰ চ' আমি এতিয়া আহি পালো নাও মানে নাও তাৰে মাজেৰে কাটি দিছো তাকে কয় নাও কাটা এইকাৰণে অলপ আগত যাই আছো তাৰে আগত পাম বগামাটি চ' বগামাটিৰ মানে দেখাই আছো আমি ভিউ মেইন ভিউটো চাই লওক গুৰেশ্বৰ এৰি আহি মানে এটা মানে অলপমান ৰখিছো বঢ়িয়াকে শান্তি জেগা চবে মানে গাড়ী চাড়ী পাৰ্ক কৰিছে কৰি পেলাই এইটো ডেম এটা চুইচ গেট ত' এইটো নদী কিবা এটা নদী বৈ আছে চ' আগত যাই থাকিম আৰু এইখিনি দেখাই ললো আপোনালোকক চ' ধুনীয়া অলপমান চিনেমেটিক দি আছো ইয়াৰে এতিয়া আমি পাৰ্কৰ পৰা আহিলো আৰু বাইক আৰু বগামাটিৰ চাইডে গৈ আছো তামোলপুৰ ডিষ্ট্ৰিক্ট চাগে তামোলপুৰত এণ্ট্ৰি কৰিলো সেইকাৰণে চাৰো চাইডে তামোলৰ গছ মানে তামোল সেইকাৰণে নাম দিছিল চাগে তামোলপুৰ চ' তামোলৰ গছ চাই আৰু ৰাস্তাৰ ভিউ চাই আমি এতিয়া যাই পাম বগামাটি চাওক না দাদা ঘোঁৰা চোৰা লৈ বিন্দাছ চিনেমাৰ দৰে আহি আছে গাইজ ফাইনেলি আহি পালো এই বগামাটি পিকনিক স্পট এইখন হৈছে গেট ইয়াত চাগে টিকেট কাটিব লাগিব চ' আমিও টিকটটো লৈ লওঁ আৰু এইটো লৈ ললো টিকট এতিয়া বলক যাই থাকো এটা ভিউ চাওক না মানে পাহাৰ আৰু পাহাৰৰ কাষত নিজৰ বগামাটি আহি পালো গাড়ী ৰাখিলো এতিয়া খোজকাঢ়ি ঘূৰি আছো চব পিকনিক খোৱা মানুহ ভৰ্তি গিলা আহি গৈছে আমাৰ লগগিলা গোটাই খোজকাঢ়ি গাড়ী চ' মানে পিকনিক ভৰ্তি হৈছে চ' বগৰী গাছ হাইচ আছে চ' কিবা মেলা এখন চলি আছে নে মেলাই নে কি নাজানো চ' ইয়াত আছে আমি এতিয়া চাওঁ জেগাখিনি ধুনীয়াকে মানে নেচাৰটো ধুনীয়া কিন্তু অলপ ধূলি হৈ আছে আৰু ধূলি মানে বহুত হৈছে নে কি ছাৰ কিবা এটা কৈ দি
আমাৰ খানা খাইছিলো যে বালিচৰ আমাৰ SCG ফিল্ডখনে বহুত চাফা মানে খানা খোৱাৰ কাৰণে বেটাৰ আৰু চ' ইয়াত মানে ধূলি চুলি মানে সিমান এটা মানে সেই নহয় আৰু কিন্তু পৰিৱেশটো ভাল লাগিছে বগৰী গছ চাওক না কিমান বগৰী গছ আছে চ' গ্ৰীণলেণ্ড নে কি আছিল সিখনত গ্ৰাছলেণ্ড চৰি গ্ৰীণলেণ্ড নহয় গ্ৰাছলেণ্ডত যাব লাগিব এতিয়া আমাৰ ছাৰৰ মানে গা চা বেয়া লাগছি চুপচাপ আহি আছে সেইকাৰণে ছাৰৰ গা বেয়া কাৰণে ইয়াত কুঁহিয়াৰৰ ৰস এগিলাচ খাই লওঁ ফাৰ্ষ্ট তাৰপৰা দেখাইছোঁ গাইছ গাড়ী চাওক না বাছ চাওক না কিমান বাছ আহিছে আল্টিমেট আৰু মানে পিকনিক স্পট আৰু ক'ব লাগিব আমাৰ ছাৰেও কুঁহিয়াৰৰ ৰস চব খাই ল'লে আৰু আমিও খালোঁ চ' ঘূৰি আমি বগামাটি পালোঁ অলৰেডি গমটো পাইছে এতিয়া মানে আমি কি চিৰিৰ ওপৰত উঠি যে আছো আগত কি আছে গম নাপাওঁ ছাৰ গম পোৱা নেকি তই কি আছে ওপৰত অলপ ওপৰত কি আছে দেখাওঁ আপোনালোকক মই আহি পোৱা নাই এতিয়ালৈকে কি আছে বাট দেখা পাম নিশ্চয় পাম নে বাৰু হাতী গুহা আছে এই ইণ্ডাল ৰছী দেখিছে নে ইণ্ডালেদি মানে সেইটো পাছ যাব পাৰি কি বুলি কয় নাজানো আৰু কি আছে একো নাই নেকি টেম্পল আছে ন মনিষ্ট্ৰী আছে ওপৰত বোলে বুদ্ধদেৱৰ মনিষ্ট্ৰী আছে চ' যাই আছো দেখাই আছো আপোনালোকক ছাৰে খোজকাঢ়ি কাঢ়ি ভাগৰ লাগছে অলপ জিৰাই লওক তাৰপৰা যাওঁ আৰু চ' ইমান চিৰি খোজকাঢ়ি আহি ফাইনেল নাচাৰা তো আপোনালোকৰ আগত চাই লওক এইকেইটা নহয় দেখাই আছো আপোনালোক এইকেইটা আমাৰ লোক চ' নজৰা দেখাই আছো Come with me, we'll stay so much to see if you just wake up, just wake. ইহঁতে মানে বুটিং কৰিবৰ কাৰণে একদম ৰেডি মানে আমিও যাই আছো বহুত ৰাইডিঙৰ কাৰণে চ' ৰাফটিঙৰ কাৰণে আমি গোটেই মুখা ৰেডি আমাৰ ষ্টাফ গোটেই মুখা ডেন্স চেন্স দি আছো আৰু যাম আৰু ধুনীয়াকে এই বহি ল'লো ষ্টাৰ্ট হ'ল এই দিবাকৰ ই উৎপাতটো অলপ বেছি চ' বলক আৰু চ' বৰ্ডত আমি এতিয়া কৰিম আমি ৰাফটিং ন ৰাফটিং বুলি কয় এইটো নাজানো আমি এতিয়া বৰ্তমান নদীৰ মাজত ধুনীয়া চাইডে চাইডে শিল এইগিলা আৰু দাদা বাইদেউহঁতে ফটো উঠি আছে এইগিলা ৰাফটিং চবে ৰাফটিং কৰি আছে আমাৰ টিম এইটো গোটেই উঠি আছে গোটেই টিম মোৰ জোতা ভিজি গেল এতিয়া আমি গৈ আছো বুটিং দাদা হাতে পুৰা একদম বুটিং কৰি আছে একদম খুন্দাই লাগি এতিয়া হচি দে গ্ৰেছ কিবা হয় নাজানো আৰু পিছে আমাৰ কিন্তু কম নহয় একদম মন্তব্য একদম চ' ফুল খাৰৰ মাজত এতিয়া আমি উঠিছো নদীৰ মাজত চ' আমি এতিয়া সেই চালো বগামাটি চব চোৱা হ'ল এতিয়া আমি যাই আছো গ্ৰাছলেণ্ড চাব যাওঁ আৰু চব ওলাল আমি এতিয়া আহিছো আগত আগগিলা আহিছে এতিয়া যাওঁ যাই পেলাই বঢ়িয়াকৈ গ্ৰাছলেণ্ড আপোনাক দেখাই আছো চ' ধুনীয়া ৰাস্তাৰে গৈ আছো গ্ৰাছলেণ্ডত কি হয় নাজানো আৰু চ' গৈ আছো গোটেই মুখা এই তামোলা বাগান চাগান আহি পালো ৰাস্তাটো ভাল লাগিছে মানে বহুত চ' ভাইসকল আমি গ্ৰাছলেণ্ডত আহিবৰ কাৰণে গুগল মেপ চাই আহিলো কিন্তু আপোনালোকক এতিয়া দেখাই আছো কি পৰিস্থিতি এইখন দেখিছেনে গুগল মেপ মানে কি ৰাস্তা শেষ হৈ গৈছে ইয়াতে দুটা ৰাস্তা দেখাইছে আমি 2 নম্বৰ ৰাস্তাটো দি আহিছিলো এতিয়া ছেকেণ্ড ৰাস্তাটোত গৈ কিনে চাম যদি তাত পাওঁ তাৰ পৰা আকৌ ছেকেণ্ড দৌৰি দেখাই আছো কি আছে মানে আগত ৰাস্তাৰ আগত কি হৈছে চাওক না বে এই ৰাস্তা দেখাই গুগল মেপে পানী ৰাস্তা নাই একো নাই তলত দেখি নদী খাই নে নদী নাজানো পানী যে আছে এটা ৰাস্তা এন এই ৰাস্তা দেখাইছে ক'ৰবাত হ'লেই মৰিব লাগিব চ' এতিয়া গ্ৰাছলেণ্ড চাব পাৰো নে নৰো নাজানো কিন্তু যদি পাৰো চাম দেখাম আপোনালোকক নৰো যদি কিবা এটা কৰিব লাগিব মিলাব লাগিব অলপ লোকেলক সুধো যাওঁ আৰু গাড়ী লাগি ইয়াতে ৰখি আছে